हेलो फ्रेंड्स वेलकम बैक टू माय चैनल चेंटुर वाली मम आशा কৰিছোঁ সকলোৱে ভালে আছে ছোৱালীজনী স্কুলত যোৱাৰ পিছত মই ঘৰত একেবাৰে বৰ হৈ যাওঁ হে আজি মই ভাবিছোঁ কিবা এটা বস্তু ট্ৰাই কৰি চাওঁ তাই সদায় কৈ থাকে যে তাইক এটা ডল হাউস লাগে হে মই ভাবিলোঁ ঘৰত এটা কাৰ্টন পৰি আছিল ভাবিলোঁ এইটোৰে মই এবাৰ ডল হাউস বনাব পাৰি নেকি এবাৰ চেষ্টা এটা কৰি চাওঁ আহকচোন ভিডিওটো শেষ কৰি চাওঁ মই কেনে ধৰণে বনালোঁ 2 বছৰ আগতে মই তাইক এটা মিছু এপৰ পৰা ডল হাউস কিনি দিছিলোঁ কিন্তু সেইটোৰ এতিয়া অস্তিত্ব নাইকিয়া কৰি পেলাইছে তাই ভাঙি চিঙি শেষ কৰি পেলাইছে হে ভাবিছোঁ আজি আকৌ এটা ঘৰতে বনাই দি দিওঁ এয়া মই এইখন যিখন এনেকুৱাখন আছিল সেইখন মই খুলি পেলাই ইয়াতে এইখন ওপৰত টিং কৰি দিছোঁ আৰু এইখন খিৰিকী বনাই দিছোঁ এনেকৈ কাটি পেলাই তাৰপিছত এইফালে এনেকুৱা খিৰিকী বনাই দিছোঁ এতিয়া বনাব আছে দৰ্জাখন গোটেই প্ৰচেছটো দেখাব পৰা নাই এইফালে ফেভিকল লগাই দিছোঁ দুইফালে এয়া দৰ্জাখন কাটি দিলোঁ এতিয়া চাওক অকণমান ঘৰ যেন লাগিছেনে নাই ইয়াতে অকণমান ডেকৰেট কৰিব লাগিব ওপৰত কাপোৰ চাপোৰ লগাই দিব লাগিব এইফালে এয়া চাওক দেখাতটো খুব ধুনীয়া লাগিছে বাকি আপোনালোকক ক্লিয়াৰ হোৱাৰ পিছত মই দেখাই আছোঁ ঘৰৰ ভিতৰত কোনোবা আছেনে বাৰু চাও ওহো কোন হয় ইজনী ৱাও নাইস ক'ত সোমাই আছা তুমি এইফালে ডল হাউস ৱাও ভাল লাগিছে তোমাৰ এইফালে চোৱা এইবাৰ ৱাও কেনেকুৱা পাৰিছনে মাই বনাই দিব এইবাৰ এইফালে এইবাৰ যাব এইটো ডল টুক 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 গৈছে ধৰা হেল্ল' দেখাই দিয়া পৰ্দাটো দাঙি দিয়া পৰ্দাটো এনেকৈ দিয়া wow this is a hairstyle and this is a dress hello friends Chantur Wali mama channel to subscribe kori dibo wow thank you